চুবাই মোৰ মুখত জমা হোৱা পিক আৰু মোৰ হাতৰ মাৰ খাই ক্ৰিমিনেলৰ গাৰ পৰা ওলোৱা তেজৰ কোনো ডিফাৰেঞ্চ নাই বংশৰ কেইজন কোঁৱৰে চিঞৰিছিল যে অন্যায় এয়া পাপ নামে লিখি ললো ৰাঙলী কলিজা গানে সাজি ললো গোলাপী দলিচা শ্ৰদ্ধাভাজন যোৰহাটবাসী নাট্যপ্ৰেমী ৰাইজ ভ্ৰাম্যমান উদ্যোগৰ 2 বছৰৰ বিৰতিৰ পিছত যোৰহাটৰ সামাজিক সাংস্কৃতিক গোষ্ঠী উজ্জীৱনৰ আমন্ত্ৰণ ক্ৰমে ভ্ৰাম্যমান জগতৰ শ্ৰেষ্ঠ নাট্য দল আবাহন থিয়েটাৰে যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত তেওঁলোকৰ নাট প্ৰদৰ্শন কৰিব সেই চৰাইজনীৰ কোনো নাম নাই চিনাকি মাত্ৰ এটাই নাৰী জাবৰৰ দম দম ৰজা ঘৰৰ কীৰ্তন প্ৰজাই থাকিব শুই মন্ত্ৰীয়ে কৰিব অংক আৰু নিৰীহ প্ৰজাই ভুগিব লাগিব দণ্ড এয়াই হৈছে ৰাজতন্ত্ৰ হয়তোবা ভৱিষ্যতৰ গণতন্ত্ৰ আহোম ৰাজ্যৰ সুন্দৰ ভৱিষ্যত এটাক এনেকৈ আবেগৰ নৈত ভহাই দি অতীত হৈ যাবলৈ নিদিব মই আপোনাৰ ভৰিত ধৰিছোঁ বঙহৰদেৱ যোৰহাটৰ জীয়ৰী প্ৰস্তুতি পৰাশৰৰ বলিষ্ঠ অভিনয়েৰে আৰু সাহসী প্ৰযোজনাৰে অসমৰ বিভিন্ন মঞ্চত দৰ্শকৰ পাৰ ভঙা উৎসাহৰ ঢল বোৱাই অভিলেখ সৃষ্টি কৰা আবাহন থিয়েটাৰ এইবাৰ আপোনালোকৰ মাজলৈ আহি আছে অহা ইংৰাজী 19, 20 আৰু 21 মাৰ্চ তাৰিখে যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ মাৰৰ বুকুত সোমাবলৈ মন যায় ভাবি ল'বি মাৰৰ বুকুখনত ৰাজদ্ৰোহৰ ঘাঁ লাগিছে যদি কেতিয়াবা মাৰৰ মুখেৰে নিচুকনি গীত শুনিবলৈ মন যায় বুজি ল'বি মাৰৰ বুকখনত ৰজাই পিন্ধি থকা চোলাটোৰে সোপা মাৰি ধৰিছে জানো দৈত্য দানৱৰ দেশ যদি সখীহঁতে সোধে কৈ দিব স্বামীৰ মৰম মোৰে বৰকৈ কান্দিছে চকু পানী মুচিবলৈ গৈছে যদি আত্মীয় স্বজনে সোধে কৈ দিব ৰজাই নিজৰ স্বাৰ্থত বিক্ৰী কৰিবলৈ ওলোৱা দেশখনক ৰক্ষা কৰিবলৈ গৈছে যাতে ভৱিষ্যতে কোনো ৰজা ঘৰিয়াই আমাৰ জাতি আৰু মাটিৰ মূল্য নিৰ্ধাৰণ কৰিব সম্ভ্ৰান্ত নাট্য দলটিয়ে এই বছৰ প্ৰদৰ্শন কৰিব জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত পৰিচালিত নাটক গৃহবন্দিনী মধুবালা আৰু জয়মতী আৰু কষ্ট সহ্য কৰিব নোৱাৰা খড়গত সোধে জননী আয়ে তেনো আছে সঁচা অসমীয়া মোৰ জন্মভূমি যোৰহাটৰ সমূহ দৰ্শকক মই নমস্কাৰ জনাইছোঁ আপোনালোক এটাই জানে জটিল সময়খিনি আমাক বহুত বস্তু শিকাই থৈ গ'ল আমাৰ পৰা বহুত ভাল ভাল সময় কাঢ়ি লৈ গ'ল তথাপিতো এই জটিল সময়ত এটা খুব দুঃসাহস কৰি ভ্ৰাম্যমানৰ জগতখনৰ লগত জড়িত হৈ থকা সেই মানুহখিনিক জীয়াই ৰখাৰ স্বাৰ্থত সেই মানুহখিনি যাতে হেৰাই নাযায় সেইটোৰ স্বাৰ্থত এই সময়ত ভ্ৰাম্যমান থিয়েটাৰ আকৌ আপোনালোকৰ ওচৰলৈ আহিছে বিশেষকৈ অহা 19, 20, 21 মাৰ্চত যোৰহাটৰ কোৰ্ট ফিল্ডত আবাহন থিয়েটাৰ আপোনালোকৰ ওচৰলৈ আহি আছে 3খন সুন্দৰ নাটক লৈ মধুবালা জয়মতী আৰু গৃহবন্দিনী 19-20 বৰ্ষত মূলা গাভৰুৱে গোটেই অসমত তোলপাৰ লগাইছিলে
কিন্তু মোৰ আটাইতকৈ ডাঙৰ খেদ থাকি গ'ল মনত মোৰ জন্মভূমিত যোৰহাটত মই মূলাগাভৰু দেখুৱাব নোৱাৰিলোঁ আপোনালোকক কিন্তু এইবছৰ জয়মতীলৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এই 3টা নিশাত আপোনালোকৰ আটাইৰে উপস্থিতি আমাক সাংঘাতিক উৎসাহিত কৰিব মোৰ লগত থকা যিমান সমূহ যুঁজাৰু আছে আবাহনৰ লগত জড়িত হৈ থকা বিশেষকৈ সেই মঞ্চৰ পিছফালে থকা সেই মানুহখিনি তেওঁলোকক উৎসাহিত কৰিব গতিকে 3টা দিনত আপোনালোক আটাই আহক 3খন নাটক উপভোগ কৰক যিমান ঠাইত আমি এতিয়ালৈকে অভিনয় কৰি আহিলোঁ প্ৰতিটুকুৰা ঠাইত 3খন নাটকক সমাদৰ সমানে দিছে দৰ্শকে সেইটো আমাৰ কাৰণে বৰ ডাঙৰ এটা আশীৰ্বাদ গৃহবন্দিনী এখন খুব সুন্দৰ মননশীল পাৰিবাৰিক নাটক লকডাউনৰ সময়ত ঘটি থকা আমাৰ জীৱনৰ সৰু সৰু ঘটনাক লৈ সৃষ্টি কৰা এখন নাটক গৃহবন্দিনী মধুবালা এখন সকলো ধৰণৰ ৰস থকা নাটক আৰু জয়মতীৰ বিষয়ে বেলেগকৈ মই ক'ব নালাগে গতিকে মোৰ জন্মস্থান যোৰহাটৰ সমূহ দৰ্শকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ আমি আবাহনৰ পৰিয়ালবৃন্দই আৰু আহক আপোনালোকে প্ৰেক্ষাগৃহ ভৰাই তুলিলে এই জগতখনৰ লগত জড়িত থকা মানুহখিনিয়ে দুৰ্বাৰ সাহস পাব নতুন উদ্যম পাব এই ভ্ৰাম্যমানৰ মাধ্যমটো জীয়াই ৰখাৰ স্বাৰ্থত